তো হেল্ল' গাইজ, যেতিয়া আপোনালোকে ৰিচ ইন জইন কৰিলে, যেতিয়া আইডিটো বনাই দিয়া হ'ব, তাৰপিছত আপোনালোকে কি কৰিব, প্ৰথমে ৰিচ ইনৰ ৱেবছাইটত যাব। এনেদৰে অলপ সময় ৱেইট কৰিব। তাৰপিছত পেজখন এনেদৰে খোল খাব, এয়া দেখিছে। তাৰপিছত তাত যাব, গৈ কিনে আপোনাৰ ইমেইল আইডি আৰু পাছৱৰ্ড দি কিনে জইন হ'ব। ইমেইল আইডি আৰু পাছৱৰ্ড দি কিনে জইন হ'ব। এনেদৰে জইন হ'ব। তাৰপিছত লগইন কৰিব। কৰাৰ পিছত এনেকৈ দেখিছে, আপোনালোকৰ এনেকৈ পেজখন খোল খাব। আপোনালোকৰ এনেকৈ পেজখন খোল খাব। তাৰপিছত আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰি কিনে KYCত যাব। KYCত গৈ কিনে এনেদৰে আপোনালোকৰ ডিটেইলছখিনি ভৰাব। আপোনালোকৰ নাম, বেংক পাছবুক, IFSC কোড, একাউণ্ট নম্বৰ, বেংকৰ নাম, UPI ID কোড এনেকৈ ভৰাব। KYC ফিল আপ কৰি লোৱাৰ পিছত মোবাইলত এটা OTP আহিব। OTPটো দি কিনে আপোনালোকে এইটো কৰিব। তাৰপিছত আপোনালোকে মাই কোৰ্ছত যাব। গৈ কিনে ইয়াত যিখিনি কোৰ্চখিনি আছে যে, এই কোৰ্চখিনি ধুনীয়াকৈ শিকিব। মানে পূৰা কণ্টিনিউ কৰি ল'ব, পূৰা কণ্টিনিউ ছেশ্যনটো কৰি শিকি ল'ব। ইয়াত দেখিছেনে কোৰ্চখিনি, এনেকৈ পূৰা এইটো যে শিকি ল'ব। স্কিপ নকৰিব, এটা কোৰ্চো স্কিপ নকৰিব। ধুনীয়াকৈ কোৰ্চখিনি শিকিব, কমপ্লিট কৰিব। ইয়াত দেখিছে ইমান ধুনীয়াকৈ আপোনালোকে মানুহ কেনেকৈ পাব, মানে কাষ্টমাৰ লিড জেনেৰেশ্যন কেনেকৈ কৰিব, কেনেকৈ চেল ক্লজিং কৰিব, এই গোটেইখিনি ডিটেইলছ ইয়াত ধুনীয়াকৈ বুজোৱা আছে। তো ধুনীয়াকৈ বস্তুখিনি বুজি ল'ব। এইখিনি ধুনীয়াকৈ ডিটেইলছখিনি বুজোৱা আছে ইয়াত দেখিছে। তো ধুনীয়াকৈ বস্তুখিনি বুজি ল'ব। তাৰপিছত আকৌ থ্ৰী ডটত ক্লিক কৰিব। তাৰপিছত যাব আপুনি এফিলিয়েট লিংকত। এই লিংকটোৱে হৈছে মেইন হৈ গ'ল। এইটো লিংকৰ পৰা আপোনালোকে ইনকাম কৰিব। যেতিয়া আপোনালোকৰ নতুন কাষ্টমাৰ আহিব, তেতিয়া আপোনালোকৰ পে'মেণ্ট লোৱাৰ পিছত আপোনালোকে কি কৰিব, এই লিংকটো কপি কৰিব। কপি কৰি পেলাই কোনোবা এটা জেগাত থৈ ল'ব, বা আপোনালোকে হোৱাটছআপতে এটা নিজৰ নামৰ এটা একাউণ্ট এটা খুলি কিনে তাতে বস্তুবোৰ ৰেফাৰ কৰি যাব, যেনেদৰে মই কৰোঁ। তো আপোনালোকে এই লিংকটো তাত কপি কৰিব, হোৱাটছআপত কপি কৰি ৰাখি দিব। তাৰপিছত যেতিয়া এটা কাষ্টমাৰ আহিব, তো আপোনালোকে কি কৰিব, সেই কপি কৰা লিংকটোতে গৈ কিনে কাষ্টমাৰটোৰ ডিটেইলছখিনি ভৰাই কিনে আপোনালোকে ৰেজিষ্টাৰ কৰি দিব। তো তেতিয়া আপোনালোকৰ ইনকাম হ'ব। তাৰপিছত নেক্সট হৈছে গ্ৰুপছ লিংকছ আছে। ইয়াত এই গ্ৰুপছখিনি যিখিনি আছে যে, এইখিনি অফিচিয়েল গ্ৰুপছ হয়। ইয়াত আপোনালোকে এণ্ট্ৰি হৈ ল'ব, গ্ৰুপত সোমাই ল'ব। ইয়াত কি হ'ব, তেতিয়া অফিচৰ পৰা, কোম্পানীৰ পৰা যেতিয়া সেই নতুন আপডেট আহিব, ধৰি লওক অফাৰ আহিব, বা কিবা আহিব, বা কিবা অফাৰ দিছে, বা কিবা বোনাছ দিছে, বা যি ধৰণৰ কিবা মিটিং আছে, বা যিকোনো সেই আছে, গোটেইখিনি আপডেট ইয়াত থাকে, পাব। তো আপোনালোকে ধুনীয়াকৈ এইকেইটা ইনষ্টাগ্ৰাম পেজকেইখনো ফ'ল' কৰি ল'ব, আৰু গ্ৰুপখিনি এণ্ট্ৰি গ্ৰুপখিনি আপোনালোকে হেৰি হৈ ল'ব। ছেকেণ্ড হৈ গ'ল আপোনালোকৰ থাৰ্ড, আপোনালোকে কি কাম কৰিব, ৱালেট ট্ৰেনজেকশ্যন। তো পইচা আপোনালোকে কেনেকৈ উইড্ৰ কৰিব সেইটো আছে। তো আপোনালোকে দেখিছে মেক ৰিকুৱেষ্টত যাব। মেক ৰিকুৱেষ্টত গৈ পেলাই আপোনালোকৰ যিমানটো এমাউণ্ট হয় ইয়াত এনেকৈ দেখাই থাকিব। তো আপুনি তেতিয়া ৰিকুৱেষ্টত কৰি দিব, আৰু লগে লগে আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ একাউণ্টত সোমাই যাব। 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ একাউণ্টৰ ভিতৰত পইচাটো সোমাই যাব লগালগ। তাৰপিছত একে লাষ্টত আপোনালোকে কি কৰিব, তাৰপিছত এইখন লিডাৰ বোৰ্ড দেখিছে, লিডাৰ বোৰ্ডখন আপোনালোকে চাব পাৰে। লিডাৰ বোৰ্ডখন কি হয়, ইয়াত আপোনালোকৰ দিনটোৰ ভিতৰত প্ৰথম 10জন মানুহৰ নাম থাকে। ইয়াত হায়েষ্ট ইনকাম কোনে কৰিছে, দিনটোৰ ভিতৰত প্ৰথম 10জন মানুহৰ নাম থাকে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে, প্ৰথম 7জন নহ'লে 10জন মানুহৰ নাম থাকে। প্ৰথম 10জন মানুহৰ নাম থাকে। ষ্টাৰ্টিঙৰ পৰা চাওক, প্ৰথম আজি কোনে ইয়াছ TW এনেকৈ সিহঁতে 10জন মানুহৰ নাম থাকে। তাৰপিছত ইয়াত চাওক, লাষ্ট 7 ডেজৰ ইনকাম, কোনে কিমান ইনকাম কৰিছে, লাষ্ট 30 ডেজৰ ইনকাম ইয়াত দেখিছে। ইনকাম আপোনালোকে দেখিছে, এনেকৈ দেখিব। আৰু আপোনালোকে আৰু এটা কাম কৰি ল'ব, ইয়াতে যিখিনি হায়েষ্ট ইনকাম হৈছে ন, যোনে হায়েষ্ট ইনকাম কৰিছে,
আপুনি ইনষ্টাগ্ৰামত গৈ পেলাই ইহঁতৰ পেজখিনি মানে যিখিনি পেজ আছে পেজখিনি ফ'ল' কৰি ল'ব। তেতিয়া কি হ'ব এওঁলোকে কেনেকৈ কামবোৰ কৰিছে তো সেই বস্তুটো আপোনালোকে গম পাব আৰু সেইমতে কামবোৰ কৰিব পাৰিব। থেংক ইউ ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু এনেধৰণৰ বিজনেছ গ্ৰ' কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।